মাছ আনি পালোঁ, এতিয়া বচাত লাগিছোঁ। মাছ বচাৰ যি কষ্ট, বাপৰে, খাবলৈ ভাল। এতিয়া লাহেকৈ মূলাকেইটা ঠিক কৰি লৈছোঁ। অলপ চিলি চিলিকৈ কাটিলে ভাল লাগে মাছৰ লগত, এনেকৈ খাই। আপোনালোকে কেনেকৈ খাই জনাব। পিঁয়াজ কাটি লৈছোঁ, বিলাহী, আদা, নহৰু যি যি লাগে চব ৰেডি। এতিয়া মটন বনাবলৈ যাম আৰু মই তাকে চব ৰেডি হৈ গ'ল। কেৰাহীখন গৰম হৈছে নাই চাই লৈছোঁ, তেল অলপ দিছোঁ। কেৰাহীখনলৈ মন নকৰিব, যিহেতু অকলে থাকোঁ, লেতেৰা হৈ আছে। মাছকেইটা ফ্ৰাই কৰি লৈছোঁ এটা এটাকৈ। এতিয়া মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া তেলত পিঁয়াজ অলপ দি লৈছোঁ, দুটা তেজপাত, আদা, নহৰু চব দি অলপ ভালদৰে লৰাই লৈছোঁ। এতিয়া অকণমান হালধি দিম, আকৌ ভালদৰে মিক্স কৰি বনাবলৈ আৰম্ভ কৰিছোঁ। মূলাখিনি দিছোঁ, মূলাখিনি অলপ ফ্ৰাই কৰি ল'ম। আপোনালোকে কেনেকৈ খাই জনাব। নিমখ অলপমান দিলোঁ সোৱাদ অনুযায়ী। এতিয়া বিলাহীকেইটা দি অলপ লৰাই লৈ ঢাকি দিম। অলপ সময় ঢাকি থোৱাৰ পাছত অলপ ভালদৰে বিলাহীখিনি পমি গৈছে। এতিয়া গৰম পানী কৰি থৈছিলোঁ, গৰম পানী দি এতিয়া উতলটো আহিলে লাহেকৈ এতিয়া মাছকেইটা এটা এটাকৈ দি দিম। ইয়াত দেখিছেনে, মাছকেইটা দিছোঁ। কালাৰটো ভালেই হৈছে বাৰু। এতিয়া ফাইনেলি হৈ গ'ল। খাওঁ কেনেকুৱা হৈছে, নিজে বনাই খোৱাই আমেজেই বেলেগ।